ধেৰ বনাইছোঁ। ইমান দিনে বৰষুণ নিদিয়াকৈ আছিলে কাৰণে ৰুবলৈ একো পোৱাই নাছিলোঁ। সেইকাৰণে আজি এতিয়া দুদিন অকণমান বৰষুণ দিছে কাৰণে 3 দিন হৈছে আৰু ৰোৱা, আৰু 3 দিনমান হ'লে ৰুই হ'বগৈ আৰু। তাৰপৰা এতিয়া পথাৰলৈ চাহ বনাইছোঁ। এইয়া পথাৰলৈ গাখীৰ চাহ বনাই আছোঁ। আৰু এই আমাৰ মানুহজন পথাৰত হাল বাই আহি পথাৰলৈ চাহ নিবলৈ ৰখি আছে। মোৰ যাবলৈ নোৱাৰোঁ, অকলশৰীয়া মানুহ যে। সেইকাৰণে মানে মানুহজনে চাহ ভাত চব কঢ়িয়াই থাকে আৰু পথাৰত হালো বাইগে, আকৌ কঠীয়াও কঢ়িয়াই, বহুত কষ্ট হয়। মোৰ অকলশৰীয়া মানুহ, ঘৰত আকৌ চব আছে, গাহৰি কুকুৰা এইবিলাকৰ কাৰণে দেৰি হৈ যায়, মই যাবলৈ সময়ে নহয়গৈ। আৰু চাওক এইয়া কিমান বৰষুণ দিছে ডাঙৰ, একো মাতটো মানে ভালকৈ বৰষুণ দিয়াৰ কাৰণে অহাই নাই। আৰু এই আমাৰ ল'ৰাটোৱে ৰেইনকোট পিন্ধি লৈ বাহিৰত তামোল গুচাই আছে পথাৰলৈ কাৰণে ৰোৱনীলৈ, বৰষুণত তিতি তিতি ৰেইনকোটটো পিন্ধি লৈছে বাৰু। তাৰপৰা এইয়া গৰুজনী গাখীৰ খীৰাই লৈছে মানুহজনে পথাৰৰ পৰা আহি লৈ। তাৰপৰা এতিয়া পোৱালিটোৱে গাখীৰ খাই আছে। তাৰপৰা আকৌ এতিয়া পথাৰলৈ চাহো লৈ যাব, গৰুজনীকো এৰাল দিবলৈ লৈ যাব। আহি আকৌ গা চা ধুব, আকৌ পথাৰলৈ স্কুটি লৈ পিনে ভাত দিবলৈ যাব। ঠিকা দিওঁ যে এয়া গাখীৰ নিবলৈ আহিছে, গাখীৰকণ দি লওঁ। মানে আগতে গাখীৰ সৰহকৈ ঠিকা দিওঁ, 5-1.5 লিটাৰ ঠিকা দিওঁ। এতিয়া গৰুজনী আকৌ গাভিনী হৈছে যে, সেইকাৰণে এতিয়া অকল আধা লিটাৰ ঠিকা দিওঁ, অকল 1.5 নহ'বা 300-400 মানে পথাৰলৈ টোপোলা বান্ধি দিলোঁ চাহৰ। তাৰপিছত এতিয়া মই এতিয়া চাহকাপ খাই লওঁ, আকৌ কামত ধৰোঁ। আকৌ ভণ্টিহঁতো অহা কথা আছে, মোৰ ভণ্টি আৰু ভাগিন দুজনী থাকিবলৈ আহিব হেনো আজি। তাৰপিছত সিহঁতি আহিলে আকৌ লৰালৰি হ'ব মানে আলহী আহিলে অকণমান হোৱা মোৱা লাগে নহয়, মনটো ভালো লাগে। সেইকাৰণে মই চাহকাপ খাই লওঁ, কামকেইটা তাৰপৰা পটাপট কামকেইটা কৰোঁ। আকৌ পথাৰলৈ ভাত বনাব লাগিব, চব্জি বনাব লাগিব, আকৌ পথাৰলৈ ভাতৰ টোপোলা বান্ধিব লাগিব। মানে ৰোৱনী লগালে, দাৱনী লগালে মোৰ শান্তি নাই আৰু। তামোল পাণ বন্ধা, পানী বনা চব মানে কৰিবলৈ মানুহজনেও সময় নাই, ঘৰত অকলশৰীয়া মাইকী মানুহ যে, মানুহজনেও সময় নাথাকে। মানুহজনে এইবিলাক পথাৰ অকলশৰীয়াকৈ কৰা, কোনো এখন কৰাও মানুহ নাই। পথাৰত এতিয়া অকলে কঠীয়া কঢ়িয়ালে, হাল বালে, কোৰ মাৰিলে, তাৰপিছত বোকা দি আকৌ আহিলে গৰু হাল বোৱা গৰুকেইটা এৰাল দি পিনে আহি পিনে আকৌ গাখীৰ খীৰাইছে। মই গাখীৰ খীৰাবলৈ নাজানো। তাৰপৰা গাখীৰ খীৰাই আকৌ চাহকণ খাই লৈ আকৌ চাহ দিবলৈ লাগিছে, আকৌ ভাত দিবলৈ লাগিব। মানে এতিয়া মই পটাপট চাহকণ খাই লওঁ দেই। এতিয়া আকৌ অকণমান পাছত লগ পাম আপোনালোকক। মই ভাত উঠামেই এতিয়া পথাৰলৈ এয়া ভাতৰ যোগাৰ কৰি আছোঁ। মানে দালি, অমিতা, বুট দি কুকাৰত দি পিনে তাৰপিছত তেল মাৰি দিম। তাৰপৰা ৰঙালাও, বুট, চয়াবিন ভাজি কৰি পিনে দিম। তাৰপৰা পানী টেঙা আছে, তাৰপৰা আচাৰ আছে আমৰ, আৰু নেমু চেমু দি সেনেকৈ দিম আৰু। পথাৰত শাওণ মাহ যে মানে ৰোৱনীয়েও হেৰি নাখায়, মাছ মাংস নাখায়। এতিয়া আদা ৰচুন পিঁয়াজ নাখায় যে, সেইকাৰণে নিৰামিষকৈ এনেকৈ বনাওঁ। আমাৰ বাৰু নিৰামিষেই থাকে প্ৰায়ভাগ। মইতো মাছ মাংস নাখাওঁৱেই। আমাৰ ঘৰৰ মানুহে খালেও কেতিয়াবা খুব কমেই খায়। আমি পিঁয়াজ ৰচুনো বেছিকৈ নাখাওঁ, সেইকাৰণে এনেকৈ বনাওঁ আৰু। তাৰপিছত এইফালে ল'ৰাটো আৰু মানুহজনে মানে মেডিকেললৈ যাবলৈ ওলাইছে। সেইদিনাখনি ল'ৰাটো কুকুৰে কামুৰিছিলে যে, বেজী ল'বলৈ আজি মানে 3টা বেজী লোৱা হ'ব, আৰু এটা আছে সেইটো ল'লেহে এদায় হ'বগৈ। সেইকাৰণে সিহঁতি ল'ৰালৈকে ঠাণ্ডা ভাতে ডিম ভাজি দিছোঁ। সেনেকৈয়ে মানে ভাত খাই পিনে এতিয়া মেডিকেললৈ দুইজন মানে ওলাইছে, তাৰপাছত গৈ আহিব। তাৰপৰা মই ভাজিকণ ভাজি লওঁ। এতিয়া সময় মানে 11টা বাজিছে, সেইকাৰণে দেৰি হ'বগৈ যে। 12:30 বজাত হেৰি কৰিবলৈ নিব লাগিব, পথাৰলৈ ভাত নিব লাগিব। আকৌ আমাৰ ৰোৱনী বেছি দেৰিলৈকে নাথাকে আৰু, 2টা-1:30মান বজালৈকে থাকেহে, তাৰপিছত গুচিয়ে আহে, সোনকালে যায় যে। সেইকাৰণে মই লৰালৈকে ভাজি বনাই লওঁ। আৰু এতিয়া শাওণ মাহ হৈছে ন, আপোনালোকে প্ৰতিটো সোমবাৰত কোনে কোনে ব্ৰত ৰাখিছে বাৰু কমেণ্ট বক্সত জনাবচোন। মই হ'লে সোমবাৰে ব্ৰত ৰখা নাই দেই, এটা সোমবাৰ ব্ৰত নাই ৰখা। কিন্তু মই সোমবাৰ বুলি নহয়, মানে মই প্ৰতিদিনাই মানে যেনেকৈ যিকণ ভগৱানৰ কাৰণে নিয়ম কৰিব লাগে সেইকণকে কৰোঁ আৰু। কোনো এটা নিৰ্দিষ্ট দিন বুলি নহয়, মই বছৰটোৱে মই গোটেই নিৰামিষ খাওঁ। আজি আকৌ কথা এটা হ'ল নহয়, গম পাইছে নাই বাৰু? আমাৰ পটককৈ
পটককৈ গেছটো এদাই হৈ থাকিলে। ভাতকেইটা হ'ল বাৰু চিটি মাৰি, তাৰপৰা কুকাৰত দালি উঠাই দিছিলোঁ, চিটি মাৰিবলৈ ভালকৈ নহ'লে তেও দালিকণ সিজিলে বাৰু। এতিয়া মানে জুইকুৰা লগাই লৈ পিনে জুইতে দালিকণো তেল মাৰি দিওঁ, তাৰপিছত ভাজিকণো জুইতে বনাব লাগিব। তাৰপৰা মানুহজন আকৌ এতিয়া মেডিকেলৰ পৰা ল'ৰাটোক লৈ আহি আকৌ এতিয়া গেছ আনিবলৈ যাব লাগিব। মানুহজনৰ মানে শান্তি নাই আৰু। আকৌ গেছ আনি থৈ আকৌ গৰু আনিবগৈ লাগিব, আকৌ গাহৰি পোৱালি আনিবলৈ যাব লাগিব। মানে সেইকাৰণে অকণো শান্তি নাই। পথাৰলৈ হাল বাবলৈ গৈছোঁ বুলি মানে অকণমান বহিবলৈও নেপালে আৰু সেইদিনাখনি। অকল অহা যোৱা ইফালৰ পৰা সিফালে সিফালৰ পৰা সিফালে কৰি ফুৰোঁতেই গ'ল। এতিয়া সেই জুইকুৰা আৰু জুই আমি নধৰোঁ যে চৌকাত, মানে বহুত দেৰি লাগে জুইকুৰা জ্বলাওঁতে। পলিথিন চলিথিনবোৰ মই তাতে চৌকাতে থৈ দিওঁ আৰু তাৰপৰা পলিথিন দি জ্বলাই এয়া ভাজিকণ এতিয়া বনাই লৈছোঁ। শ্ৰী ৰাধা, এই আমাৰ ভণ্টি অহাৰ কথা আছিলে যে ই আহিলে। এইজনী ভণ্টি, এজনী অকণমানি ছোৱালীজনী এতিয়া দৌৰিব ইয়াত, তাই নুঠে মানে কেমেৰা লিককৈ চালে গুচি গ'লগৈ। তাই লাজ কৰিছে এইজনী। তই ক'লৈ গৈছ? এইজনীও নুঠে, দুজনী ছোৱালী ভণ্টি ভাগিন দুজনী গ'লগৈ। ই লুকালেগৈ। এইয়া পথাৰলৈ টোপোলা বান্ধিছোঁ দেই। এয়া ৰঙালাও ভাজি, চয়াবিন, আলু, ৰঙালাও ভাজি আৰু এয়া নেমু, তাৰপিছত এয়া আমৰ আচাৰ আৰু পানী টেঙা, এয়া নিমখ, এয়া দালি, এয়া পথাৰৰ টোপোলা। ৰাধা বন্ধুসকল, মোৰ এই ব্লগছটো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে যদি মোৰ ব্লগছটো চাই ভাল পায় তেতিয়া এটা কমেণ্ট বক্সত মৰমত কমেণ্ট কৰি দিব আৰু এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আৰু কাষতে থকা বেল আইকনটো টিপি দিব, যাতে আহিবলগীয়া নতুন নতুন ব্লগছবিলাকৰ ন'টিফিকেশ্যনটো আপোনালোকলৈ প্ৰথমতে আহে যাতে। আৰু আমি পটককৈ টাউনলৈ যাবলগীয়া হ'ল, দৰকাৰ এটাত পটককৈ টাউনলৈ গৈছিলোঁ। ভিডিঅ' মানে কৰিছিলোঁ, এই টাউনলৈ যোৱা মানে ভিডিঅ'বিলাক কৰিছিলোঁ, হ'লেও ইয়াত নিদিলোঁ যে, সেইকাৰণে পাছৰ ব্লগছত আহিব, আপোনালোকে চাই থাকিব, দেখা পাব। আৰু এতিয়া আপোনালোকৰ চবৰে কৰ্মময়ী জীৱন সুখেৰে ভৰি পৰক, সেয়ে মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। এতিয়া আপোনালোকৰ চবলৈকে ৰাধে ৰাধে।